পবিত্ৰ ৰমজান মাহ উপলক্ষে আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই টেঙাখাতৰ বৃহত্তৰ মুছলিম সমাজৰ সহযোগত আজি ৰাজহুৱাভাৱে এটা ইফতাৰী অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে বৰ্তমান সময়ত যি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ কাৰণে বিচৰা হৈছে, যি সময়ত জাতি জনগোষ্ঠী ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰিব বিচৰা হৈছে, সেই মুহূৰ্ততে আমি একতাৰ বান্ধোনেৰে আমি যাতে ককাই ভাইৰ দৰে যে আমি সকলো জীয়াই আছোঁ, সেই কথা বা সেই বাৰ্তাটো আমি দিবৰ কাৰণে আজি এই ইফতাৰী পাৰ্টিৰ আয়োজন কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমলৈ এটাই বাৰ্তা দিব বিচাৰিছোঁ, যিমানেই হিন্দু মুছলমানৰ নামত ভাগ ভাগ নকৰক কিয়, আমি এই অসমত থকা প্ৰতিগৰাকী ব্যক্তিয়ে অসমীয়া হিচাপে আমাৰ নিজৰ পৰিচয় দিয়াই থাকিম। আৰু এই বান্ধোনৰ জৰিয়তে অনাগত দিনত সমাজত যিবিলাক বিভেদকামী সাম্প্ৰদায়িক শক্তি আছে সেইবিলাকক উফৰাবৰ কাৰণে আমি আজি পণ লৈছোঁ, আৰু অনাগত দিনতো আমাৰ এই ব্যৱস্থা চলি যাব। পবিত্ৰ ৰমজান মাহৰ উপলক্ষে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই আজি টেঙাখাতৰ এই মাজ মজিয়াত সমূহ টেঙাখাত টিংৰেই চাৰিআলি ভেৰিকিবাম মছজিদৰ সমূহ ইছলামধৰ্মী ৰাইজসকলক বিভিন্ন দল সংগঠন সকলোকে আমন্ত্ৰণ জনাই সমূহীয়া ইফতাৰ আয়োজন কৰিছে। এই ইফতাৰ আয়োজন কৰি আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় ধৰ্মাৱলম্বী লোকে আমি সকলোৱে একেলগে বসবাস কৰি একেলগে মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে অসমখনক আগুৱাই নিবৰ কাৰণে, জাতিটোক আগুৱাই নিবৰ কাৰণে, আৰু আজি এই ইফতাৰত নামাজৰ যোগেদি আমি এটাই প্ৰাৰ্থনা কৰিছোঁ যে অসমখনক আগুৱাই নিবৰ কাৰণে, জাতীয় জীৱনত কাম কৰি যাবৰ কাৰণে ছাত্ৰ সন্থাৰ কৰ্মীসকলক, ছাত্ৰ সংগঠনৰ কৰ্মীসকলক, লগে লগে সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলক যাতে শক্তি দিয়ে ভগৱানে, তাকে কামনা কৰিছোঁ। আৰু সমূহীয়া ভাতৃত্ববোধৰ বান্ধোনেৰে আগবাঢ়ি যাবৰ কাৰণে আজি এই ইফতাৰ আয়োজন কৰি ইফতাৰৰ পৰাই আমি পণ লৈছোঁ।